বামুণী আৰু নেউল। এসময়ত এহাল বামুণ-বামুণী আছিল। তেওঁলোকৰ এটি কেঁচুৱা ল'ৰাও আছিল। এদিন পুৱা বামুণীয়ে বামুণক কেঁচুৱাটো ৰখীয়া দি দূৰৰ নৈ এখনত গা ধুবলৈ গ'ল। এনেতে বামুণক ৰজাৰ ঘৰৰ শৰাধ এভাগ কৰিবলৈ লৰালৰিকৈ মাতি পঠিয়ালে। বামুণে এনে এটা সুবিধা এৰিবলৈ টান পালে, কিয়নো শৰাধভাগৰ দক্ষিণাটো আন কোনোবা বামুণে ল'ব। সেয়েহে সৰুৰে পৰা নিজৰ পুতেকৰ দৰে ডাঙৰ দীঘল কৰা পোহনীয়া নেউলটোকে কেঁচুৱাটোৰ ৰখীয়া থৈ গ'ল। কিছু সময়ৰ পিছত কেঁচুৱাটোক খুটিবলৈ এটা ফেঁটী সাপ আহিল। নেউলে খঙতে ফেঁটী সাপটোক মাৰি টুকুৰা টুকুৰ কৰি পেলালে। এনেতে বামুণীয়ে কাষত কলহ লৈ ঘৰলৈ উভতি আহিল। বামুণীক পদূলিমুখত দেখিয়েই নেউলটোৱে সাপৰ তেজেৰে লুতুৰি পুতুৰি হৈ থকা মুখখনেৰে বামুণীৰ ভৰিত দীঘল দি পৰিলগৈ। বামুণীয়ে নেউলৰ মুখত তেজ দেখি নিজৰ কেঁচুৱাটোকে কামুৰি মাৰি পেলালে বুলি ভাবি কাষত থকা কলহটোকে নেউলৰ গালৈ মাৰি পঠিয়ালে। পিছত ঘৰলৈ আহি দেখে যে কেঁচুৱাই ৰং মনেৰে হাত ভৰি জোকাৰি কিৰিলি পাৰি আছে। তাৰ একোৱেই হোৱা নাই, মাথো ওচৰতে ফেঁটী সাপ এটাহে দুখৰ হৈ পৰি আছে। তেতিয়াহে বামুণীয়ে নেউলৰ উপকাৰৰ কথা ভাবি মনত বৰ দুখ পালে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাধুটোৰ পৰা তোমালোকে কি বুজিলা বাৰু? যে আমি আগ পিছ নভবাকৈ কোনো কাম কৰিব নালাগে। অৰ্থাৎ আমি বিশেষ ফূৰ্তিৰ মাজতো একো কাম কৰিব নালাগে বা সিদ্ধান্ত ল'ব নালাগে, অথবা আমি বেছি খং উঠি থাকিলে খঙত থকা সময়তো আমি একো কামৰ সিদ্ধান্ত ল'ব নালাগে। অকণমান ভালদৰে মনোযোগেৰে ভালদৰে শান্ত হৈ যেতিয়া সিদ্ধান্তবোৰ ল'বা, সেই সিদ্ধান্ত সদায় ভাল হ'ব। দেখিলা নহয় বামুণীয়ে কি কৰিলে? অকণো আগ পিছ নভবাকৈ নেউলটোকেই মাৰি পঠিয়ালে। কিন্তু নেউলটোৰ কোনোৱে ভুল কাম কৰা নাছিল, হয়নে? সাপৰহে ভুল আছিল। কিন্তু যেতিয়ালৈ গোটেইখিনি কথা সঁচা কথাটো গম পালে, তেতিয়ালৈ কিন্তু বহুত দেৰি হৈ গৈছিল। ইতিমধ্যে নেউলটোৰ মৰিছিলে। গতিকে তোমালোকেও ভৱিষ্যতে যদি কিবা কামৰ সিদ্ধান্ত লোৱা, সদায় আগ পিছ ভাবিবা, তাৰ পাছতহে সিদ্ধান্তটো ল'বা।